নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ এটি সুন্দৰ পৰিৱেশ। চাৰিওফালে কেৱল নীলা আকাশ আৰু বগা ডাৱৰৰ খেলা। তাৰ মাজতেই জিলিকি উঠিছে আমাৰ গৌৰৱ বগীবিল দলং। আজিৰ এই ভিডিঅ'ত আমি কেৱল দলংখনেই নাচাওঁ, ইয়াৰ নান্দনিক সৌন্দৰ্যও আপোনালোকে দেখা পাব। ব'লক তেন্তে পলম নকৰি যাত্ৰা আৰম্ভ কৰোঁ। আহি পালোহি। ব্ৰহ্মপুত্ৰৰ বিশাল বুকুৰ ওপৰত থিয় হৈ আছে এই বগীবিল দলং। 4.94 কিলোমিটাৰ দীঘল এই দলংখন কেৱল এটা পথ নহয়, ই উজনি অসমৰ লাইফলাইন। আৰু আজি এই মুকলি নীলা আকাশৰ তলত ইয়াৰ ৰূপ সঁচাকৈ চাবলগীয়া হৈছে। এই দলংখন ভাৰতৰ দীঘল ডাবল ডেকাৰ অৰ্থাৎ ৰেল কাম ৰোড ব্ৰিজ হয়। তলৰ ভাগেদি ৰেল চলে আৰু ওপৰৰ ভাগেদি গাড়ী মটৰ চলে। যেতিয়া ওপৰৰ পৰা তললৈ চোৱা যায়, এনে লাগে যেন নদী আৰু আকাশখনে ইজনে সিজনক সাৱটি ধৰিছে। বতাহজাক ইমান সতেজ। আপোনালোকে যদি ইয়ালৈ আহিছে, এই বতাহজাক নিশ্চয় অনুভৱ কৰিছে। দিনটোৰ ব্যস্ততাৰ মাজত এই নীলা আকাশ আৰু বিশাল নদীখনৰ কাষত অলপ সময় কটালে মনটো একেবাৰে শান্ত হৈ পৰে। প্ৰকৃতি আৰু মানুহৰ সৃষ্টিৰ ই এক অপূৰ্ব সংমিশ্ৰণ। আশা কৰোঁ আজিৰ এই সৰু যাত্ৰাটো আৰু বগীবিলৰ এই সুন্দৰ ৰূপটো চাই আপোনালোকৰ ভাল লাগিল। যদি ব্লগটো ভাল পালে তেন্তে লাইক কৰিব, বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ এটা লাইকে আমাক এনেকুৱা নতুন ভিডিঅ' বনাবলৈ বহুত অনুপ্ৰেৰণা দিয়ে। আকৌ লগ পাম এটা নতুন ভিডিঅ'ত। আজিলৈ বিদায় ল'লোঁ। ধন্যবাদ।